নমস্কাৰ পোনপ্ৰথমে সকলোকে জ্ঞানদীপিকালৈ স্বাগতম জনাইছো আজি লুচেন্ট জিকে সিৰিজৰ 5 নম্বৰ পাৰ্টটো আৰম্ভ কৰিব ওলাইছো আগৰ পাৰ্ট কেইটা যদি এতিয়াও চোৱা নাই লিংক ডেসক্ৰিপচনত দিয়া আছে চাই ল'ব পাৰিব আৰু যিসকলে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহৰ নটিফিকেশন পাই থাকিবলৈ বেল আইকনটো দবাবলৈ নাপাহৰিব বলক তেন্তে বেছি পলম নকৰাকৈ আজিৰ পাৰ্টটো আৰম্ভ কৰো আজিৰ প্ৰথম কোৱেশ্চনটো আছে Which river is known as Sorrow of Bengal? Bengaলৰ দুখ বুলি কোনখন নদীক জনা যায়? অপচনত আছে দামোদৰ, কোচি, ব্ৰহ্মপুত্ৰ, দুনি। এই অপচনসমূহৰ ভিতৰত শুদ্ধ হ'ব অপচন এ দামোদৰ। দামোদৰ নদীক বেংগলৰ দুখ বুলি জনা যায়। আৰু কোচি নদীক বিহাৰৰ দুখ বুলি জনা যায়। আৰু অসমৰ দুখ বুলি জনা যায় ব্ৰহ্মপুত্ৰ নদীক। মনত ৰাখিব কেতিয়াবা সুধিব পাৰে। Next question. In which year Indian Railway established? কিমান চনত ইণ্ডিয়ান ৰেলৱে স্থাপন কৰা হৈছিল? অপচনসমূহ চাই লওক শুদ্ধ উত্তৰটো হ'ব অপচন বি 1853 1853 চনত ইণ্ডিয়ান ৰেলৱে স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন হু হেজ built Peacock Throne? Peacock Throne অৰ্থাৎ ময়ূৰ সিংহাসন কোনে বনাইছিল অপচনত আছে আকবৰ বিম্বিসাৰ শাহজাহান অশোক শুদ্ধ উত্তৰটো হ'ব অপচন সি শাহজাহান পিকক থ্ৰন অৰ্থাৎ ময়ূৰ সিংহাসন বনাইছিল শাহজাহানে নেক্সট কোৱেশ্চনটো আছে হু হেড ডিস্কভাৰ ব্লাড গ্ৰুপ কোনে ডিস্কভাৰ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি লেণ্ডষ্টেইনাৰে ব্লাড গ্ৰুপ ডিস্কভাৰ কৰিছিল Next question to আছে plaster of Paris made up of plaster of Paris কিহেৰে বনোৱা হয় অপচনত আছে জিংক কপাৰ আইৰন জিপসাম শুদ্ধ উত্তৰটো হ'ব অপচন ডি জিপসাম plaster of Paris জিপসামেৰে বনোৱা হয় Next question to আছে which is the temporary memory of computer কম্পিউটাৰৰ temporary memory কোনটো হয় অপচনত আছে মাউস RAM CPU ROM শুদ্ধ উত্তৰটো হ'ব অপচন বি RAM হৈছে কম্পিউটাৰৰ টেম্পৰাৰী মেমৰি RAMৰ ফুল ফৰ্মটো হৈছে ৰেন্ডম এক্সেছ মেমৰি আৰু যদি খুদা হয় পাৰ্মানেন্ট মেমৰি কোনটো কম্পিউটাৰৰ তেতিয়া আনসাৰটো হ'ব ROM ৰিড অনলি মেমৰি কম্পিউটাৰৰ টেম্পৰাৰী মেমৰি হৈছে RAM নেক্সট কোৱেশ্চনটো আছে which of the following is known as master gland তলত উল্লেখ কৰা কোনটো গ্ল্যান্ডক অৰ্থাৎ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ল্যান্ড বুলি জনা যায় অপচনত আছে লিভাৰ পিটুইটাৰী এড্ৰিনেল থাইমাছ শুদ্ধ উত্তৰটো হ'ব অপচন বি পিটুইটাৰী গ্ল্যান্ডক মাষ্টাৰ গ্ল্যান্ড বুলি জনা যায় আৰু এই গ্ল্যান্ডটো থাকে অৰ্থাৎ এই গ্ৰন্থিটো থাকে আমাৰ মগজুত নেক্সট কোৱেশ্চনটো আছে প্লান্টছ মেড ইটছ ফুড অন হুইচ পাৰ্ট উদ্ভিদে কোনটো অংশত খাদ্য প্ৰস্তুত কৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ লিফ উদ্ভিদে পাতত খাদ্য প্ৰস্তুত কৰে নেক্সট কোৱেশ্চন হুইচ গেছ ইজ ফাউণ্ড ইন সান মেক্সিমাম সূৰ্যত আটাইতকৈ কোনটো গেছ বেছিকৈ পোৱা যায় অপচনত আছে অক্সিজেন নাইট্ৰজেন মিথেন হাইড্ৰজেন শুদ্ধ উত্তৰটো হ'ব অপচন ডি হাইড্ৰজেন সূৰ্যত পোৱা আটাইতকৈ বেছিকৈ পোৱা গেছটো হৈছে হাইড্ৰজেন নেক্সট কোৱেশ্চন there are how many stars in Indian Railway logo Indian Railway logot কিমানটা ষ্টাৰ আছে শুদ্ধ উত্তৰটো হ'ব অপচন সি 17 Indian Railway logot 17টা ষ্টাৰ আছে নেক্সট কোৱেশ্চন Annie Besant had died in which year Annie Besantৰ কেতিয়া মৃত্যু হৈছিল সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1933 এনি বেসান্টৰ মৃত্যু হৈছিল 1933 এনি বেসান্ট আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী নেক্সট কোৱেশ্চন হোৱাট ইজ দা হেডকোৱাৰ্টাৰ অফ ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচৰ হেডকোৱাৰ্টাৰ ক'ত আছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি দা হাগত আছে ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচৰ হেডকোৱাৰ্টাৰ নেক্সট কোৱেশ্চন Which state is known as Garland of Spices? কোনখন চহৰক মছলাৰ মালা বুলি জনা যায়? অপচনত আছে মুম্বাই, উত্তৰাখণ্ড, কেৰালা, ৱেষ্ট বেংগল। শুদ্ধ উত্তৰটো হ'ব অপচন সি কেৰালা।
কেৰালাক মছলাৰ মালা বুলি জনা যায়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ INC? INCৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিল, অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, উমেশ চন্দ্ৰ বেনাৰ্জী। উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম সভাপতি। নেক্সট কুৱেশ্যন, হু হেড বিল্ড স্তূপা অফ ঝান্সী? ঝান্সী স্তূপা কোনে সজাইছিল? অপশ্যনত আছে শ্বাহজাহান, অশোক, বাহলৰ লোডি, আকবৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অশোকা। ঝান্সী স্তূপা স্থাপন কৰিছিল অশোকাই। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাউণ্ডাৰ অফ হোমিঅ'পেথি? হোমিঅ'পেথিৰ ফাউণ্ডাৰ কোন আছিল, অৰ্থাৎ হোমিঅ'পেথিৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ছামুৱেল হানিমান। ছামুৱেল হানিমান আছিল হোমিঅ'পেথিৰ ফাউণ্ডাৰ। নেক্সট কুৱেশ্যন, হুইচ গেছ ইজ ইউজ টু মেক ৰাইপ ফ্ৰুইটছ? এই ফলসমূহ পকাবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয় সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ইথিলিন। ফলসমূহ পকাবলৈ ইথিলিন গেছটো ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ ছাইট ইজ দ্য ডক অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কোনটো ছাইট ডক অৰ্থাৎ জাহাজঘাট আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, লথাল। নেক্সট কুৱেশ্যন, হুইচ গেছ ইজ ইউজ টু মেড বনস্পতি ঘি? বনস্পতি ঘি বনাবলৈ তলৰ কোনটো গেছ ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ব হাইড্ৰজেন। নেক্সট কুৱেশ্যন, সুন্দৰবন নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ষ্টেট? সুন্দৰবন নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনবোৰ চাই লওক। তামিলনাডু, ৱেষ্ট বেংগল, কেৰালা, মুম্বাই। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৱেষ্ট বেংগল। সুন্দৰবন নেশ্যনেল পাৰ্ক ক'ত আছে? ৱেষ্ট বেংগলত। নেক্সট কুৱেশ্যন, হাম্পি ইজ চিটুৱেটেড ইন হুইচ ষ্টেট? হাম্পি কোনখন ৰাজ্যত অৱস্থিত সুধিছে। হাম্পি হৈছে এখন অতি পুৰণি গাঁও য'ত বিজয়নগৰৰ কিছুমান ভগ্নাৱশেষ পোৱা যায়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কৰ্ণাটকা। হাম্পি কৰ্ণাটকত অৱস্থিত। নেক্সট কুৱেশ্যন, হেডকোৱাৰ্টাৰ অফ গাদাৰ পাৰ্টি ইজ ইন হুইচ চিটি? গাদাৰ পাৰ্টিৰ হেডকোৱাৰ্টাৰ ক'ত সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ছান ফ্ৰান্সিস্কো। নেক্সট কুৱেশ্যন, হুইচ চিটি ইজ দ্য লাৰ্জেষ্ট চিটি ইন দ্য ৱৰ্ল্ড পপুলেশ্যন ৱাইজ? কোনখন চহৰ জনসংখ্যাৰ ভিত্তিত আটাইতকৈ ডাঙৰ? অপশ্যনত আছে ইণ্ডিয়া, টকিঅ', ৰাছিয়া, চাইনা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, টকিঅ'। টকিঅ' হৈছে জনসংখ্যাৰ ভিত্তিত আটাইতকৈ ডাঙৰ চহৰ। নেক্সট কুৱেশ্যন, ইন হুইচ চিটি মেলবৰ্ণ ক্ৰিকেট ক্লাব চিটুৱেটেড? কোনখন চহৰত মেলবৰ্ণ ক্ৰিকেট ক্লাব অৱস্থিত সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লণ্ডন। মেলবৰ্ণ ক্ৰিকেট ক্লাব লণ্ডনত অৱস্থিত। নেক্সট কুৱেশ্যন, নেশ্যনেল ইউনিটি ডে ইজ চেলিব্ৰেটেড ইন হুইচ ডে? ৰাষ্ট্ৰীয় একতা দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 31 অক্টোবৰ। 31 অক্টোবৰ তাৰিখে নেশ্যনেল ইউনিটি ডে অৰ্থাৎ ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনটোকে নেশ্যনেল ইউনিটি ডে হিচাপে পালন কৰা হয়। চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ পৃথ্বীৰাজ চৌহানছ প্ৰভিন্স? পৃথ্বীৰাজ চৌহানৰ কেপিটেল ক'ত আছিল সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আজমীৰ। তেখেতৰ কেপিটেল আছিল আজমীৰত। নেক্সট কুৱেশ্যন, ইন হুইচ ষ্টেট দেয়াৰ ইজ এ হিউজ নাম্বাৰ অফ ৰেলৱে ট্ৰেক? কোনখন ৰাজ্যত আটাইতকৈ বেছি ৰেলৱে ট্ৰেক আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, শালিমাৰ বাগ ইজ চিটুৱেটেড ইন? শালিমাৰ বাগ ক'ত অৱস্থিত সুধিছে। শালিমাৰ বাগ হৈছে এখন মোগল গাৰ্ডেন আৰু এই গাৰ্ডেনখন ক'ত অৱস্থিত সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, শ্ৰীনগৰ। জম্মু কাশ্মীৰৰ শ্ৰীনগৰত অৱস্থিত শালিমাৰ বাগ এই গাৰ্ডেনখন। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ UNGA? UNGAৰ হেডকোৱাৰ্টাৰ ক'ত আছে সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নিউয়ৰ্ক। UNGAৰ হেডকোৱাৰ্টাৰ হৈছে নিউয়ৰ্ক। UNGAৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি।
গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ভিডিঅ'টো চাই কেনে পেলাই কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ধন্যবাদ